স্বাগতম জনাইছো। আজি মঙ্গলবাৰ, এতিয়া সময় হৈছে 10:30 বাজিছে ৰাতি, আৰু মই হঠাতে আহিলোঁ ভিডিঅ' এটা বনাওঁ বুলি। বহুত দিনৰ পৰা কথাবিলাক ভাবি আছিলোঁ মনত, বিশেষকৈ ভাবি থকাৰ কাৰণে মনৰ ভিতৰতহে খেলি আছে, কিন্তু মই কেমেৰাৰ আগত আহি পিনি ক'বলৈ মোৰ সাহস হোৱা নাই, বা কেনেকৈ মই আৰম্ভ কৰিম মই বুজি পোৱা নাছিলোঁ, আৰম্ভ কৰিম মই ধৰিব পৰা নাছিলোঁ। আজি মন কৰিলোঁ, নিজক অকণমান ষ্ট্ৰং কৰি লৈছোঁ যে মই কথাখিনি ক'ব লাগিব, ক'ব পাৰিম। মানে কি হয়, ধৰক আজি আমি কিবা কাম এটা কৰোঁ বুলি ভাবি থকাৰ সময়ত মনৰ ভিতৰত যেতিয়া থাকে, কামটো যেতিয়া কৰিব নোৱাৰোঁ, সেই কাৰণে এইটো ক্ষতি বুলি ক'ব পাৰোঁ। কাৰণ আমি প্ৰত্যেকটো সময় আমাৰ কাৰণে মূল্যৱান, আৰু আমি কৰিম বুলি ভাবি থকাতকৈও কামটো আৰম্ভ কৰিলে বেছি ভাল। মানে কি হ'ব সেইটো পিছৰ কথা, আৰম্ভ যদি আমি কৰোঁ, কি হৈছে, ভাল হৈছে বেয়া হৈছে সেইটো পিছত গম পাম, কিন্তু আমি যদি একেবাৰে মনৰ ভিতৰত ৰাখি আৰম্ভই নকৰোঁ, তেতিয়াহ'লে হয়তো আমি আমাৰ ভুলটো আমি বিশ্লেষণ কৰিব নোৱাৰিম বা আগবাঢ়িব নোৱাৰোঁ। সেই তেনেকুৱা ধৰণে মোৰ মনত কথাবিলাক আছিলে, আজি আপোনালোকৰ আগত কওঁ বুলি ভাবিছোঁ। জীৱনৰ এই মুহূৰ্তলৈকে যিমানখিনি সময় পাৰ কৰিলোঁ, ভাল বেয়া যিখিনি মুহূৰ্ত বা অভিজ্ঞতা, সকলোবিলাক পাৰ হৈ গ'ল, ধৰি ৰাখিব নোৱাৰিলোঁ। এতিয়া সেইখিনি তাৰ কোনো চিন পোৱা নাযাব, বা মেমৰি মই পিছলৈ ঘূৰি চাব নোৱাৰিম, খালি ক'বহে পাৰিম। সেইকাৰণে মই ভাবিলোঁ আজিৰ পৰা মই এই ইউটিউব চেনেলটোৰ জৰিয়তে, মোৰ লক্ষী গগৈ অসম চেনেলটোৰ জৰিয়তে আপোনালোকৰ মাজত আহিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকক মোৰ দৈনন্দিন জীৱন যাপন কেনেকৈ মই কৰোঁ, মোৰ ফেমিলিৰ লগত মই সময় কেনেকৈ কটাওঁ, মই ডিউটি কামৰ আৰু লগতে সৰু সুৰা এটা কাম কৰি আছোঁ, সেই কামতো মই কেনেকৈ ব্যস্ত থাকোঁ আপোনালোকক দেখাম বুলি চেষ্টা কৰিছোঁ, দেখাবলৈ। আৰু যিমান পাৰোঁ মই ডেইলি ব্লগ হিচাপে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কথা দিছোঁ মই, আৰু নিশ্চয় আপোনালোকেও ভাল পাব চাই। আৰু সেয়াই, মোক ছাপোৰ্ট কৰিব বুলি ভাবোঁ, আপোনালোকে চাই ভাল পাব। আৰু বিশেষকৈ ইউটিউবত মই এইটো কাৰণেই ভাবিছোঁ যে সজীৱ কৰি ৰাখোঁ বুলি এই কাৰণেই ভাবিছোঁ, যাতে পিছলৈ আজি নেক্সট 20 বছৰ পাছত যাতে মই ঘূৰি চাব পাৰোঁ মোৰ সময়বিলাক, মই পাৰ কৰা সময়বিলাক, আমাৰ সময়বিলাক আমি ঘূৰি চাব পাৰোঁ। সেইবাবে মই ইউটিউব চেনেলৰ জৰিয়তে ৰাখিব বিচাৰিছোঁ, ইউটিউবৰ জৰিয়তে। আৰু ডিজিটেলি সকলোৱে আজিকালি এই ক্ষেত্ৰত বহুতখিনি সজাগতা হৈছে, নিজৰ সময়বোৰ ৰাখিব ধৰিছে। ময়ো তেনেকৈ ভাবিছোঁ, আৰু আপোনালোকৰ মাজলৈও লৈ যাব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব আৰু মোক ছাপোৰ্ট কৰি যাব। কি কৰিব পাৰোঁ নোৱাৰোঁ, মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিম। ভাল এটা কণ্টেণ্ট বা মোৰ ভাল লগা সময়খিনি মই আপোনালোকৰ লগতো মই যাতে শ্বেয়াৰ কৰিব পাৰোঁ, সেই বুলি ভাবি মই আৰম্ভ কৰিছোঁ। সেইখিনিয়ে কথা আছিল। মই কেমেৰাৰ আগত ওলাবলৈ অকণমান দিগদাৰ হয়, কাৰণ প্ৰথম ব্লগ হয় মোৰ এইটো। আৰু আমি আৰু কিছুমান মোৰ বিশেষকৈ মই বেলেগৰ কথা ক'ব নাযাওঁ, মোৰ অনুভৱখিনি কৈছোঁ মই, যে ধৰক মই মোবাইলটো লৈ ভিডিঅ' কৰিম, ৰাস্তাত যাওঁতে কৰিম, বা যিকোনো এটা জেগাত যদি মই কৰোঁ, তেতিয়া আমি কি ভাবোঁ, আমাৰ প্ৰথম কথা আমি ভাবোঁ লাজ লাগে আমাৰ, আৰু ছ'চাইটিখনৰ কথা আমি ভাবোঁ যে আমাক কি ক'ব, এই কি কৰি আছে, এনেকুৱা ধৰণৰ কথা কিছুমান আমাৰ মনত খুন্দিয়াই থাকে কাৰণে আমি কামটো কৰিব নোৱাৰোঁ। চ' মই অকণমান সাহস কৰিছোঁ আপোনালোকৰ সন্মুখত আহিবৰ কাৰণে। আৰু সেয়াই, চাওঁচোন আগলৈ আগবাঢ়ি যাওঁ, ভিডিঅ'টোৰ আগলৈ আমি গৈ থাকোঁ। গুড মৰ্ণিং। শুই উঠিলোঁ, খালি আজি অকণমান উঠা দেৰি হ'ল মোৰ। দেৰি হ'ল মানে কালি অলপ সময়টো অকণমান দেৰি হৈছিলে, তো
তথাপিও উঠিব লাগিছিলে সোনকালে, উঠিব নোৱাৰি। আপোনাৰ আমাৰ ল'ৰাটোৰ গাটো বেয়া আছিলে, বেয়া মানে ঠিক এতিয়াও হোৱা নাই, তাৰ অলপ কাহটো আছেই। আৰু কালি সি মানে খাব বৰ মন নকৰিলে, ভাতটো অকণমান কমে খাইছে, কাৰণ ডাঙৰ মানুহৰে খাবলৈ মন নাযায় গা চা বেয়া হ'লে। খালি জলপান খাইছে, খালি অলপ কালি ৰাতি সোনকালে শুই থাকিলে তাক জগালোঁ, খুব জগোৱাৰ পিছতো নুঠিলে। এতিয়া তাক আকৌ মই তাৰ ভোক লাগিছে অলপ, তাৰ কাৰণে অকণমান জলপান ঠিক কৰোঁ। তাৰ পানী গৰম কৰা হৈ গ'ল, মানে এনেকৈ পানী গৰম কৰোঁ জাৰত। অলপ ষ্টাইল হ'বৰ কাৰণে তাক পানী অলপ ৰাখি থওঁ ইয়াত। আৰু সি ভাত খাবলৈ বিশেষ মন নাই কৰা, মানে তাৰ চৰ্দিটো ভাল হৈছে, খালি যিটো কফ থাকে কফটো আছে, কফটো কাৰণে ডক্টৰে এণ্টিবায়'টিক দিছে, এণ্টিবায়'টিক আৰম্ভ কৰিছে। তাৰ 2 দিন হৈছে, আজি 5 দিনৰ কাৰণে দিছে 3 দিন। আৰু ৰাতি কি হয়, সি কাপোৰ চাপোৰ দিলে নকৰোঁ, মানে তাৰ গাত নাৰাখে, পঠিয়াই দিয়ে, মানে আঁতৰাই দিয়ে। তাৰপাছত আপোনাৰ বাগৰি যেনেকৈ শুৱে। কালি সি অলপ সোনকালে শুলে, মানে সি উঠিলে, এতিয়া ৰাতিপুৱা শুলে আমনি কৰি আছে, মই উঠিব পৰা নাই। তাৰপিছত তাৰ বিশেষকৈ তাৰ ভোক লাগিছে, কাৰণ ৰাতি কালি খোৱাটো তাৰ ঠিক নহ'ল। মেডিচিনো খাব লাগে, মই তাক খুৱাই লওঁ, মাকে উঠিব, তাৰ লগত তাক গা চা ধোৱা কৰিব, তাৰ আগত খুৱাই লওঁ, ব্ৰেকফাষ্টটো কৰি লওঁ, তাক যিহেতু ভোক লাগিছে। এইটো কালি তাৰ ৱাইফৰ হেৰি আহিছিলে, ফ্লিপকাৰ্টৰ পৰা আঁতৰাই থৈছিলোঁ, তথাপিও মানে এইটো পেলাই দিব লাগিব। চাওঁ চেনিটাইজাৰটো কিয় লৈছা? চব কেনেকৈ এইটো চাই দিয়া এইফালে। এয়া মোৰ ল'ৰা নীলাল, ইয়াক এতিয়া খুৱাম মই। বেলুন লগাই ল'ব লাগিব, সেইটো দিম ৰবা, এইখিনি দিম ৰবা। তুমি দুষ্ট কিয় কৰি আছা? হ'ব লাগে যেন তেনে বহালো মানে তাক বুদ্ধি কৰি বহাবলগীয়া আছে। আপোনাৰ ক'ব এতিয়াই আপোনাৰ তাক কাৰ্টুন দেখাবলগীয়া হয়, মোবাইল দেখাবলগীয়া হয়, দেখিছেনে বাৰু? তাক কি যে হ'ব, ল'ৰা উপায়ো নাই, দিবলগীয়া হয়, বাধ্য হওঁ কেতিয়াবা দিবলৈ। তথাপিও যিমান পাৰোঁ কম কৰিবলৈ চেষ্টা কৰোঁ দিবলৈ, বেলেগ কামত ব্যস্ত ৰাখিব লাগে। এতিয়া খুৱাই লওঁ, খাইছে দেখোন। ৰাতিপুৱা মই ডিউটি যাব লৈছোঁ, ভাতকেইটা খাই লৈছোঁ, আৰু একো নাই, আলু পিটিকা আছে সেইখিনিয়ে খাইছোঁ। ডিউটি যাওঁ মই, সময় হৈ গ'ল। বেটা বাই বাই, ভালকে থাকিবা দেই, ধুনীয়াকে থাকি, মা আমনি নকৰিবা দেই। বাই বাই। অ'কে, বাই বাই। ঠিক আছে, বাই বাই দেই। গৈ আছোঁ মই। ললো ডিউটি পালোহি, কাম আৰম্ভ হ'ব এতিয়া, কৰিম আৰু। ওলাইছোঁ, যাব লৈছোঁ ঘৰ মানে বাহিৰত
লাহে লাহে বজাৰ যাম এপাক বজাৰত কিবা কিবি ল'বলগীয়া আছে লৈ লওঁ বিলাহী বিলাহী 80 টকা বন্ধা বন্ধা 20 টকা স্কোৱাচ স্কোৱাচ কেনেকে মটৰ কেনেকে 80 দাম বাঢ়ি গ'ল নেকি আকৌ চিম দিয়ক এপোৱা আহিলোঁ বজাৰৰ পৰা আহি উঠিছোঁ আৰু ঘৰত ৰুম পালোহি এইবিলাক অলপ বজাৰ চজাৰ কৰিলোঁ বেছি নহয় আৰু অলপ বজাৰ কৰিলোঁ বজাৰ কৰি এতিয়া অলপ নীলাভক সময় দিম সময় দিয়াৰ পাছত আকৌ মই ফাৰ্মত যাব লাগিব অলপ ৰেষ্ট লোৱাৰ পাছত ফাৰ্মত যাম নীলাভ কি কৰিছা তুমি কি কৰিছা কি কৰিছা তুমি মই পালোহি নহয় চাওঁ কি কৰিছা সি খেলি আছে অলপ